গাইজ বিরিয়ানির কারণে চাউল ফ্রিজ করে বিরিয়ানি চাউল এফালে হালধি অকণমান এতিয়া অলপ বেছিকৈ দাওঁ ৰাতিপুৱাই জাৰিব লাগে মছলা মছলা চিকেন মছলা চিকেন নিমখ দই এবার দিলো লং ইলাচি বেলেগ আকৌ দে নাই সিম্পলকে বনাম খুলবে নুরু ইমান টান আদা রসুন পেস্ট দই দে নাই কিন্তু মই দই ভাল নাপাওঁ এইখিনি অলপ টাইমৰ কাৰণে এনেকৈ থৈ দিম মছলা বিৰিয়ানী মছলা এই পেকেটটা মই গতাই দিম এতিয়া মই কুকাৰত বনাম আজি থৈ দিলোঁ এতিয়া অলপ নেমু চেপি দিম এতিয়া এইবাৰ কুকাৰটো বহাই দিলোঁ এবাৰ তেল দিম এতিয়া এইবাৰ তেল দিম মই মিঠাতেল দিছোঁ কিছুমানে ৰিফাইনো দিব পাৰে এতিয়া এইবাৰ পিঁয়াজ দিম এইবাৰ দুটা তেজপাত এইবাৰ দিম মাংসখিনি ভালো গম পাব রে কি মশলা তো কম মাংসখিনি এতিয়া ভাজি আছো ৰঙা আগবিলাক ভাজি থাকিম এইফালে মোৰ মানুহজনে মাছ বনাই আছে লাইটটো দি এইবিলাক মাছ এর পা মই এক পিস বনাম ফাদাৰৰ কাৰণে দেখো মোৰ ফালে ফাদাৰৰ কাৰণে এক পিসে বনাম আমি বেলেগ গোন্ধ লাগিছে
ইয়াতে ফাদাৰৰ কাৰণে মাছ বনাইছোঁ। ফাদাৰে বিৰিয়ানীটো নাখায়, অলপ জ্বলাটো বেছি হয় কাৰণে। তাৰপিছতো আমাৰ কাৰণে আমি দুইজনে এইখিনি মাংস, ইয়াতে মাংস আছে আধা কেজি, আমি দুইজনে খাম। দুজনেই খাম। এইটো বিৰিয়ানী বনাই কেনে এইটো ফাদাৰৰ কাৰণে মাছ ফ্ৰাই কৰি আছোঁ। এইবিলাক মাছ আছে, এইবিলাক আমি পিছত খাম। তেল চিটকিছি গাইছ, তেল সেইটো কমাই দিব লাগিব বোলে। তেল চিটকিছি দিছোঁ দে কমাই দিছোঁ। বাপৰে, এইটো ইয়াতে আলু আৰু পেষ্ট কাটি থৈছোঁ। এইটো মাছ আমি এইটো ফ্ৰিজত থৈ দিওঁ। মাছটো এইটো ফ্ৰিজত থ'ম। আমাৰ ঘৰত এতিয়া এটা মেহমান আহিছে। এইটো আমাৰ আছি দেব আহিছে। আছি দেব এইটো আমাৰ আছি দেব। এইটো এটা ভিডিঅ' মানে বনাইছোঁ। মোৰ এই মোবাইলটো কি চাই দিয়া লাগো মোবাইলটোত? হেৰি ন চাবা নাগে এই নম্বৰটো উলিয়াই পেলাই কাকে কৈ দিছোন। কি নম্বৰ আছে ইয়াতে? কি নম্বৰ বা? তোৰ নম্বৰ। হেল্ল', আমাৰ বিৰিয়ানী বনাইছে, বৰষুণ মাৰি আছে ক'ৰবাত। ক'ৰবাত এই নম্বৰটো দিব লাগে। এইটো চিমখানৰ নম্বৰটো কাকে দিন কাকাৰ নম্বৰটো দিয়াতে মাৰি দিওঁ, পাই যাব। কাটি দিম তো পাই যাব। এইটোৰ পৰা পাই যাব দে। এইটো মানে নাপাওঁৱে ফোন নাযায়। ভাত নান্ধো লাগে, ইউটিউব কৰিব লাগে, কিমান পইচা পায়। কেনেতো কৰি আছো এতিয়া চাউল দিয়া গেলে তে বিৰিয়ানীৰ চাউল। এইখিনি বিৰিয়ানীত ঘিউ দি আছোঁ। ঘিউ হলনে দেৱা? বিৰিয়ানী মছলা অলপ এইটো বিৰিয়ানী মছলা চাওঁ ৰ। এইটো আমাৰ বৌ মোবাইলটো কিবা দেখুৱাই দিব লাগে মই ৰ। এইটো আমাৰ বৌ আছেনে? আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল খাবৰ কাৰণে। আমাৰ এইটো বৌক খাব দিওঁ। কেনেকুৱা লাগছি বৌ ক'ব, কেনেকুৱা লাগছি? কেনে লাগছে কবি। আজি বিৰিয়ানী তোৰ আজি বিৰিয়ানী হিন্দি হেৰি হা হা এই আধা কেজি কৈছোঁ নাংগে দুটা মানুহ আমি। তা মাংস নাহে আগ পিছু পাওঁ নেকি? লাষ্ট দে আব্বা আছে নেকি? ভাত দেও নাই ভাত দিবি তাতে বহি আছে। চাদুলো আছে। চকৰ দোকানটো মোক কৈ আছে এই বিৰিয়ানী কেনেকৈ বনাব ইয়াই। তই কোন দোকানত মই আমাৰ জানাই বনাবা। মই আগ প্লেট লৈ আহিম দে। বিৰিয়ানী আমাৰ ৰেডি হৈ গ'ল। খাই চাব বোলে মই খাই চাওঁ ৰ। এইটো খাই চাওঁ। ভাল লাগছে দে। লাইকে কৈছি ভাল লাগছে অলপ ভাল দে লাগছে দে। চাহ ধৰিছোঁ মোক কেইবাটো মই অলপ খাই চাওঁ। তই হাজাচোন ৰচোন লৈ অলপ খাই চাওঁ মই। নিমু দিছো নিমু নিমু মই অলপ খাই চাওঁ কিন্তু দেখা ভাল হ'লে কবি, বেয়া হ'লে কবি। ভাল আছে দে। বাই বাই আর ভিডিওটির বাই। বিরিয়ানি এতিয়া খাম আমি। কেনে ধুনীয়া মজা। কেনে লাগছে ক বিরিয়ানিখিনি? ময়ো বনাইছো। কেনেকুৱা লাগছে? বেয়া হ'লে খাব লাগিব, ভাল হ'লে খাব লাগিব। ভালে হৈছে, মজা আছে না? মজা। পেন মাংস কত তোর? মাংস দেখো দি
এইটো ব্ৰইলাৰ মাংস দে এইটো বিলাহী টেঙা আকৌ কাজি টেঙা কাজি টেঙা এইটো নেমু মোৰ টেঙা। নেমু টেঙা আমি এতিয়া বিৰিয়ানীটো খাই লওঁ লাষ্ট কাঢ়ি ধুই আনা সেইটো ভিডিঅ'টো কৰিম বাৰু দে বাচন আনি থৈ আনিম নহয়